মৰ্ণিং য়োগা কৰাৰ পৰাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি সোনকালে উঠা নহ'লে বাৰু, প্ৰায় 5:30 মানতে উঠিলোঁ। উঠি পেলাই য়োগা কৰিলোঁ কাৰণ দেৱদেৱো অলৰেডি শুই আছে। সেয়াই অকণমান দেখুৱাই দিলোঁ য়োগা কৰা। হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আই হোপ সকলো ভালে আছে। আমাৰো বাৰু ভাল বেয়াৰ মাজতেই, গম পাইছে গাটো বৰ বিশেষ ভাল নহয় মোৰ। চৰ্দি লাগি আছে আৰু কালিৰ পৰা চৰ্দিটো অকণ বাহিৰলৈও ওলাই অহা নিচিনা হৈছে। দেখিছে মাতটো অলপ ভাগা ভাগা নিচিনা হৈছে চাগে। বাকী দেৱদেৱো শুয়ে আছে। মই জাষ্ট য়োগা কৰি উঠিলোঁ। এতিয়া প্ৰায় 7:30 মান বাজিছে। সিহঁতকো উঠাই দিওঁগৈ আৰু বাকী দিনটো কি হয় কি নাই সকলোখিনি দেখাই গৈ থাকিম। আমাৰ দিনবোৰ এনেকৈ পাৰ হৈছে। আপোনালোকে মৰম আৰু ছাপোৰ্ট কৰিব বুলি আশা ৰাখিলোঁ। ভিডিঅ'টো শেষলৈকে চাই যাব। যদি ভাল পায় প্লিজ লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব। ব'লক এতিয়া ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। মই য়োগা কৰি আহিলোঁ। পিছে এইফালে দেৱদেৱো এতিয়ালৈকে উঠাই নাই। সিহঁতি উঠা মানে মই লৰালৰিকৈ দালচেনি পানীখিনি বনাই ল'লোঁ আৰু এইখিনি খাই লওঁ সোনকালে, নহ'লে আকৌ সিহঁতি উঠিলে কামবোৰ থাকিয়ে যায়গৈ। সেইকাৰণে মই খাই লৈছোঁ। তাৰপাছত মই এয়া খাই থাকোঁতেই দেৱ মইনা উঠি গ'ল। পিছে জেঠাই তাক বাৰু গোটেই কামখিনি কৰি দিব, মুখ চুখ ধুওৱা মেলা। সেইখিনি কৰাৰ পাছতেই এয়া আকৌ দেৱো উঠিলেই। এতিয়া আকৌ মই ল'ব লগা হ'ল। তাক অকণমান মৰম কৰি দিছোঁ। এইফালে দেৱ মইনা একদম খেল আৰম্ভ হৈয়ে গ'ল। তাক লৰালৰিকৈ মুখখন ধুৱাই লওঁ, কাৰণ মুখ চুখ ধুৱাই মেলি দিলেহে আকৌ বিস্কুট পানী খাই অকণমান আজৰি হ'ব আৰু মনটো ভাল লাগে ন। ৰাতিটো শুই থকাৰ পিছত মুখখন ধুই দিলে ভাল পায়। এইফালে কেমেৰাটো যে লাগি আছে সেইটোকে চাই চাই সি মানে একদম হাঁহি আছে। ভাবিছে ফটো তুলিছে নেকি। কেমেৰাটো দেখিলে মানে ফটো তুলিছে বুলি ভাবে মানে। তাক পানী খুৱাই ল'লোঁ, গৰম পানী। তাৰপাছত বিস্কুট এটাই খুৱাই দিম। বিস্কুটটো বেবীৰ কাৰণে বৰ বেছি হেল্ডি নহয় যদিও উপায় নাই, ৰাতিপুৱা সময়ত তেনেকৈ বেলেগ একো খাবলৈ মন নকৰে। বিস্কুটটো মানে কেতিয়াবা খাবলৈ মন নকৰে, কেতিয়াবাহে কাটচিট খায়। তাৰপাছত সি গাত মোৰ পানী পেলাই দিলে, সেইকাৰণে লৰালৰিকৈ কাপোৰযোৰ চেঞ্জ কৰি কফি 1 কাপ খাই ল'লোঁ। তাক জেঠাইৰ হাততে দি থৈ আহিছোঁ। কি কৰা এইটো? এডাল কি কৰা? কোনটো? ওইটো বৰষুণ দিছে। বৰষুণ দেৱুৱে মানে বাহিৰত যে বৰষুণ দি আছে সেয়াকে দেখাই আছিলে। কাৰণ বৰষুণটো সিহঁতৰ কাৰণে নতুন ন, সেইকাৰণে চাই পেলাই মানে খুব ভাল পায়, এক্সাইটেড হয় মানে দেখি, তাকে দেখুৱাই আছে সি। আইতাও ভিতৰত। হাই এভৰিৱান, মই জাষ্ট গা ধুই আহিছোঁ। দেৱদেৱো ভাত খাই পেলাই শুলে। আজি জলপান খুওৱা নাইকিয়া ৰাতিপুৱা। মানে দেৱো অলপ ভমিটিঙৰ নিচিনা সি কৰি দিলে, তো গেছৰ প্ৰব্লেম হৈ থাকিব পাৰে, সেইটো কাৰণে জলপান নোখোৱালোঁ আজি। যিহেতু ভণ্টি ৰাতিপুৱা কলেজলৈ যায় সোনকালে, সেইকাৰণে তাইৰ কাৰণে ভাত বনোৱা হয়েই আৰু সেইবাবে সিহঁতক সেয়া ভাতেই খুৱাই দিয়া হ'ল। তাৰপৰা এতিয়া শুলে বাৰু দুইটা। মই জাষ্ট গা ধুই আহিছোঁ। দেখিছে মুখ চুখ একো অতোৱাই নাইকিয়া। এতিয়া মই মুখ চুখ অতাই লওঁ, তাৰপাছত ৰেডি হৈ মই বজাৰলৈ যাব লাগিব। মই ৰেডি হৈ গ'লোঁ বজাৰলৈ যাবলৈ বাবে, আৰু এতিয়া ব্ৰেকফাষ্টটো কৰি লওঁ, তাৰপাছত বজাৰ যাম। ঘৰ আহি পালোহি, একদম ঘামি জামি অৱস্থা নাইকিয়া হৈ আহিছোঁ। আৰু কাপোৰযোৰ সলাই লওঁ বাৰু, আৰু কি কি বজাৰ কৰি আনিলোঁ সেয়া দেখাম আপোনালোকক। 6 hours later.
বজাৰৰ পৰা অহাৰ পিছত তেনেকৈ ভিডিঅ' কৰা নহ'লে একেবাৰে সন্ধিয়াহে দেখুৱাইছোঁ দেৱদেৱৰ খেলবোৰ। পালিনে মই আঁতৰাই থলো এইখন আকৌ ল'লে। সেইটো নলয় পানী আছে তাত। এইবোৰ নলয় হয়তো লগে বল বল হয়তো লগে বল হয়তো লগে যা। থৈ আগে যা তাত থৈ আগে। ক'লে নিয় এইটো ওৰা কিমান কি যে খেলা সিহঁতৰ খেলা বস্তুবোৰ নলয় কিন্তু ভিতৰৰ সমস্ত বস্তু আনি পেলাই কি যে খেলিব। দেৱ মইনা যে বহুত বেছি অকল মানে পাকঘৰতে সোমাই থাকিবলৈ লাগে তাক পাকঘৰৰ বস্তুৰ লগতে খেলা তাকে দেখি এতিয়া দেৱও কৰা হৈছে। সেয়া বাল্টিং চাল্টিঙৰ পৰা আদি কৰি একো বস্তু ভিতৰত নাথাকে মানে চব উলিয়াই আনিব। দেৱো বাৰু বৰ বিশেষ এইবোৰত লাগিবলৈ নাযায় কিন্তু তাক দেখিলে সিও মন কৰে সেইকাৰণে মানে অলপ চলপ সিও লাগেগৈ কিন্তু দেৱ মইনা মানে কৈছোঁ নহয় বাল্টিঙত পানী চানী থাকিলে গোটেই পাকঘৰ অৱস্থা নাইকিয়া হৈ যায় মানে। এয়া মই ডিনাৰত খাবলৈ লৈছোঁ বেচনৰ চিলা তাৰ কাৰণে চব্জিখিনি কাটি ল'লোঁ। পিঁয়াজ আদা নহৰু বিলাহী তাৰপাছতে গাজৰ জলকীয়া ফ্ৰেঞ্চবিন আৰু বন্ধাকবিটো মই চপাৰত চপ কৰি ল'লোঁ গোটেইখিনি। এইখিনি এতিয়া মই বেচন আৰু ওটছৰ গুড়ি লগত মিক্স কৰি পেলাই চিলাখন বনাম আৰু লগতে ইয়াত মই মছলাও এড কৰিম। তাৰ কাৰণে দিছোঁ হালধি জালুকৰ গুড়ি ধনিয়া মছলা আৰু ধনিয়া গুড়ি জিৰা গুড়ি আৰু লগতে অকণমান গোটা জিৰা যে গোটা জিৰাটোও দি দিছোঁ নিমখ দিছোঁ আৰু গৰম মছলা দিছিলোঁ। এই গোটেইখিনি দি পেলাই মই এতিয়া পানী অলপ অলপকৈ দি পেলাই এইখিনি এটা মানে ঘোল তৈয়াৰ কৰি ল'ম আৰু এই ঘোলটো তৈয়াৰ কৰোঁতে মানে পানীটো কম কমকৈ দিব যাতে বহুত বেছি পনীয়াও হৈ নাযায় আৰু বহুত বেছি ডাঠো হৈ নাথাকে নিজৰ মানে জোখটো ধৰিব পাৰে যাতে সেইটো হিচাপত দিব। এনেকুৱা ধৰণৰ কনচিষ্টেঞ্চি হ'লে খুব ভাল হয়। এতিয়া মই টাৱা এখনত অকণমান ঘি লগাই লৈছোঁ আধা চামুচমান ঘি দি লৈছোঁ আৰু ইয়াতে মই বেটাৰটো ঢালি দিলোঁ আৰু ঢালি পেলাই ভালকৈ বহলাই মেলি দিলোঁ। এখন চিলাই বনালোঁ আৰু বেছি বনাই থাকিবলৈ মন যোৱা নাছিলে সেইকাৰণে গোটেইখিনি এখনতে দি দিলোঁ। তাৰ পাছত ইয়াৰ ওপৰতো মই অকণমান ঘি লগাই দিছোঁ বেছি নাই দিয়া একেবাৰে নামমাত্ৰ অকণমান দিছোঁ আৰু এতিয়া মই এই চিলাখন ঢাকন মাৰি দিম যাতে তলফালৰ পৰা ভাল ধৰণে সিজি আহে। যেতিয়া তলফালৰ পৰা ভালকৈ সিজি আহিব তেতিয়া অট'মেটিকেলি বেচনৰ চিলাখন মানে নিজে নিজে এৰাই আহিব টাৱাৰ পৰা। এয়া দেখিছেনে নিজে ধুনীয়াকৈ এৰাই গৈছে কিন্তু চিলাখন আজি অকণমান ডাঙৰ হ'ল যাৰ কাৰণে মানে হেতাখনে উলটিয়াবলৈও অসুবিধা হৈছে। এয়া ফাটিয়ে থাকিছে দেখিছেনে কিন্তু দেখাত কিন্তু খুব ধুনীয়া হৈছিলে আৰু জুইটো এইকণ সময়ত অলপ কমকৈ দি থ'ব মানে প্ৰথম দিওঁতে জুইটো কমাই দিব নহ'লে ধৰি যোৱাৰ চান্স থাকে তল ছাইডটো। এতিয়া মই ভালকৈ এডজাষ্ট কৰি দিছোঁ টাৱাখনত আকৌ উলটিয়াই পেলাই। এনেধৰণে অকণমান অকণমান হেতাখনে প্ৰেছ কৰি দিছোঁ যাতে উলটাই দিয়া ছাইডটো ভালকৈ সিজি আহে। তাৰ পাছত ভালকৈ তল ছাইডটো সিজি গ'লেই আমাৰ চিলা ৰেডি হৈ যাব। অকণমান জুইটো এতিয়া মই বঢ়াই দিছোঁ কাৰণ খুব বেছি কমি আছিলে ন সেইকাৰণে।
এয়া আমাৰ বেচনৰ চিলা ৰেডি হৈ গ'ল। এতিয়ালৈ আহোঁ তেনেহ'লে আজিৰ পৰা বাই বাই।